আসসালামু আলাইকুম ওয়া বারাকাতুহু। বন্ধুসকল, আজি মই আলোচনা কৰিম শবে কদৰ সম্পৰ্কে। আমি সকলোৱে গম পাওঁ যে শবে কদৰৰ ৰাতিটো বহুত উত্তম হয় আৰু বহুত বৰকতময় ৰাতি হয়, বহুত ফজিলতৰ ৰাত হয়। সেইটো কাৰণে আজি মই এই ভিডিঅ'ত শবে কদৰ সম্পৰ্কে ইনশাআল্লাহ আলোচনা কৰিম। তো মই যদি ফাৰ্ষ্টত শবে কদৰৰ মেইন বা চবতকৈ ডাঙৰ ফজিলত সম্পৰ্কে ক'বলৈ যাওঁ, তেনেহ'লে ফাৰ্ষ্টৰ ফজিলতটো হৈছে এইটো ৰাইতত আমাৰ কোৰাণে পাক নাজিল হৈছিল। সেইটো কিমান ফজিলত হয় বাৰু? যোনখন কোৰাণত বা যোনখন কোৰাণৰ ওচিলাত বা যোনখন কোৰাণৰ ওপৰত আমি বা আমাৰ ৰুল ৰেগুলেশ্যন, আমি এজন মুছলিম হিচাপে আমি কেনেকুৱা বা আমি এজন মুমিন বান্দা হিচাপে আল্লাহৰ ৰাজি খুচি আল্লাহক পোৱাৰ কাৰণে আমি কেনেকুৱা কি কৰিব লাগে বা আমি জান্নাত পাবলৈ হ'লে আমি কেনেকুৱা আমাৰ জীৱন যাপন কৰিব লাগে, আমাৰ দৈনন্দিন জীৱনৰ যিবিলাক ৰুল ৰেগুলেশ্যন আছে এইবিলাক কেনেকুৱা, এই চবখিনি বস্তু আমি কোৰাণ হাদিছৰ পৰাই আমি গম পাওঁ বা আমি কোৰাণ হাদিছকে ফ'ল' কৰোঁ আমাৰ ষ্টাইলটো জীয়াই থকাৰ কাৰণে। সেইটো হিচাপত বহুত ফজিলতৰ ৰাতি হয় এইটো। তেনেহ'লে আমাৰ কোনটো কাম কৰা উচিত বা আমি কি কাম কৰিব লাগে এইটো ৰাতিত? মই ফাৰ্ষ্টত ফজিলতৰ বিষয়ে আলোচনা কৰিম, তাৰপিছত ইনশাআল্লাহ কেনেকুৱা কোনটো ৰাতিত বা কেনেকুৱা আমি শবে কদৰ তালাছ কৰিব পাৰোঁ বা শবে কদৰ বিচাৰিব পাৰোঁ সেইটোৰ বিষয়ে আলোচনা কৰিম। ফাৰ্ষ্টত মই ক'ম কোৰাণ নাজিল হৈছে এইটো ৰাইতত। সেইটো হিচাপত আমি কোৰাণ বেছিকৈ পঢ়িব লাগে বা আমি যোনসকলে কোৰাণ তিলাৱত কৰিব পাৰোঁ সেইসকলেতো আলহামদুলিল্লাহ তিলাৱত কৰিমে। কিন্তু আমি সুধিলে এনেকুৱা বহুত মানুহে ক'ব যে আমি কোৰাণ তিলাৱত কৰিব পাৰোঁ, বহুতে পাৰে এনেকুৱা সুধিলে ক'ব। কিন্তু প্ৰব্লেমটো হৈছে আমি শুদ্ধকৈ মানে যিকেইটা চিফত আছে হৰফৰ বা আমাৰ যোনটো প্ৰনাউন্সিয়েশ্যন হয়, চহী প্ৰনাউন্সিয়েশ্যন, এইটোৰ সৈতে আমি কেইজনে কোৰাণখন চাই ৰিডিং পঢ়িব পাৰোঁ, তিলাৱত কৰিব পাৰোঁ, সেইটো হৈছে মেইন কথা। আমি যিসকলে পাৰোঁ বাৰু আমাৰ সেইটো ইম্প্ৰুভ কৰাৰ কাৰণে আমি চেষ্টা কৰিব লাগে। আৰু যিসকলে নোৱাৰোঁ তেনেহ'লে আমিতো কোৰাণটো কমাচ কম আমাৰ সেইটো কৰ্তব্য হয়, আমি কোৰাণ তিলাৱত শিকিব লাগে। সেইটো হিচাপে আমি কোৰাণৰ ওপৰত বেছি গুৰুত্ব দিব লাগে, কোৰাণ তিলাৱত শিকিব লাগে আৰু এইটো ৰাতিত আমি বেছি কোৰাণ তিলাৱত কৰিব লাগে। এইটো হৈছে কোৰাণ নাজিল হৈছে এইটো ৰাইতত হিচাপত আমি এইটো বহুত ফজিলতৰ ৰাতি হয়, আমি কোৰাণ বেছিকৈ পঢ়িব লাগে। আৰু এইটো ৰাইতত আল্লাহে কৈ আছে এইটো ৰাইতত কোৰাণ নাজিল কৰিছে, আকৌ কৈ আছে এইটো ৰাতি হাজাৰ মহিনাতকৈ উত্তম হয়, হাজাৰ মাহতকৈ এইটো উত্তম, সেইখিনি দিন হিচাপ কৰিলে 83 ইয়াৰ্ছতকৈ বেছি হয়। আৰু গম পায়নে এতিয়া আপুনি যদি এটা ৰাইতত ইবাদত কৰে 83 ইয়াৰ্ছত, যদি কোনো এজন মানুহে 83 ইয়াৰ্ছ তাতকৈ বেছি যদি কোনোবাই ইবাদত কৰে, তাৰ ইবাদততকৈ আপোনাৰ বেছি হ'ব এটা ৰাইত ইবাদত কৰাৰ কাৰণে। এতিয়া আপোনালোকে বস্তুটো ইমাজিন কৰক, শবে কদৰৰ ৰাতিটো কিমান ইম্পৰ্টেণ্ট হয় আমাৰ ইবাদত কৰাৰ কাৰণে, বা শবে কদৰ বস্তুটো আমি পাবলৈ হ'লে আমাৰ কি কৰিব লাগিব, বা শবে কদৰৰ ৰাতিটো আমাৰ কাৰণে কিমান ইম্পৰ্টেণ্ট হয়। আৰু সকলো ফৰিস্তা আল্লাহৰ অনুমতিত সকলো কামৰ কাৰণে পৃথিৱীলৈ অৱতৰণ কৰে। আৰু এইটো ৰাতিত আমি গম পাওঁ আমাৰ ভাগ্য নিৰ্ধাৰণ বুলি কওঁ, কাৰণ আমাৰ বহুতৰে কনফিউজ থাকে। আমিও সৰু থাকোঁতে শুনিছিলোঁ যে শবে বৰাতৰ ৰাতি যোনটো হয় শ্ৰাবান মাহৰ মিডিলত, সেইটোৰ বিষয়ে আমি গম পাওঁ যে সেইটোত আমাৰ ভাগ্য নিৰ্ধাৰণ কৰা হয়। সেইটো বস্তু কিন্তু চহী নহয়। বস্তুটো আমাৰ ভাগ্য যোনটো হয়, নেক্সট ইয়াৰটো আমাৰ কেনেকুৱা, আমি তকদিৰ যোনটো কওঁ, এইটো আমাৰ ভাগ্য বা আমাৰ নেক্সট ইয়াৰ আমাৰ কেনেকুৱা হ'ব, এইটো বিষয়ে এইটো ৰাতিয়ে নিৰ্ধাৰণ কৰা হয়, শবে কদৰৰ ৰাতি। সেইটো কাৰণে আমি শবে কদৰৰ ৰাতি আমাৰ কোনটো বাৰু কৰা উচিত, আমি এনেকুৱা দোৱা কৰিব লাগে। ফাৰ্ষ্টত যদি এটা কথা দোৱা কৰিব বিচাৰোঁ তেনেহ'লে এনেকুৱা কৰিব পাৰোঁ যে আল্লাহ নেক্সট ইয়াৰটো আমাৰ কাৰণে এনেকুৱা বনাই দিয়ক যাতে আমাৰ লাইফৰ কাৰণে আমি আল্লাহক আপোনাক ৰাজি খুচি কৰাৰ কাৰণে আমি যেনেকুৱা চলিলে, আমাৰ লাইফ ষ্টাইল জীয়াই থাকিলে বা আমাৰ যেনেকুৱা ফিউচাৰ প্লান হ'লে আমি যেনেকুৱা আপোনাক ৰাজি খুচি ৰাখিব পাৰোঁ বা আমি আপোনাৰ কাম কৰিব পাৰোঁ, তেনেকুৱা আমাৰ কাৰণে নেক্সট ইয়াৰটো আমাৰ কাৰণে বনাই দিয়ক। আৰু যদি আপোনাৰ এনেকুৱা নেক উদ্দেশ্য বহুত থাকে, ভাল কথা, বা আপোনাৰ ফিউচাৰ প্লান অলৰেডি আপোনাৰ মনত আছে, আপোনাৰ মনত থাকিব পাৰে, কিন্তু এইটো বস্তু আপোনাৰ কাৰণে ভাল নহ'ব পাৰে। আপোনাৰ কাৰণে আল্লাহে বেছি জানে যে কোনটো বস্তু আপোনাৰ কাৰণে ভাল। সেইটো কাৰণে আপুনি ডিচাইড কৰাতকৈ আপুনি এনেকুৱা ক'ব পাৰে, আল্লাহ মই যিখিনি ডিচাইড কৰিছোঁ বা মোৰ যিখিনি এইম আছে, এইখিনি যদি মোৰ কাৰণে ভাল হয় তেনেহ'লে এইখিনি আল্লাহ কবুল কৰি ল'ব, আৰু মোৰ বাবে যিখিনি বেয়া বস্তু আহিব লগা আছে এইখিনি আমাৰ কাৰণে দূৰ কৰিব। এনেকুৱা ইনশাআল্লাহ দোৱা কৰিলে আমাৰ কাৰণে দোৱাটো বেহতৰ হ'ব। আৰু এটা দোৱা আল্লাহে কোৰাণত কৈছে, ৰব্বানা হাব লানা মিন আজৱাজিনা ওয়া যুৰৰিয়্যাতিনা কুৰৰাতা আ'য়ুন ৱাজআলনা লিল মুত্তাকিনা ইমামা। তাৰ যদি মফহুমটো ক'বলৈ যাওঁ, তাতে কোৱা হৈছে যে আমাৰ মেইন আমি যদি এটা ভাল লাইফ ষ্টাইল বা আমি ভালদৰে আমি এজন ভাল মানুহ হ'ব বিচাৰোঁ, তেনেহ'লে আমাৰ ফাৰ্ষ্টত আমাৰ ছ'চাইটিৰ ভিতৰত ফাৰ্ষ্টত আমাৰ ঘৰ, আমাৰ ফেমিলিখনেহে ভাল হ'ব লাগিব। আমাৰ ফেমিলিত যোনসকল থাকে, এই ফেমিলিৰ মানুহৰ কথা এইটো আয়াতত কোৱা হৈছে যে আপোনাৰ যোনজন স্ত্ৰী হ'ব বা আপোনাৰ ল'ৰা ছোৱালী, এইটো আয়াত পঢ়ি কিনে বেছি দোৱা কৰিব লাগে। কাৰণ এইটো আয়াতত এইটো কথা কোৱা হৈছে যে আপুনি আমাৰ স্ত্ৰী আৰু আমাৰ ল'ৰা ছোৱালীবিলাক ভাল হ'ব লাগে। সেইটো কাৰণে এই আয়াতটো বহুত স্পেচিয়েল হয়। এইটো ৰাতি আমি এই আয়াতটো পঢ়ি কিনেও দোৱা কৰিব পাৰোঁ আৰু আল্লাহৰ ওচৰত এইখিনি দোৱা কৰিব পাৰোঁ। কাৰণ যিহেতু এইটো ৰাইতত আমাৰ নেক্সট ইয়াৰৰ সকলোখিনি বস্তু নিৰ্ধাৰণ কৰা হ'ব, সেইটো হিচাপে আমাৰ কাৰণে কৰ্তব্য এইখিনি বেছিকৈ আল্লাহৰ ওচৰত দোৱা কৰিব লাগে। আৰু শবে কদৰৰ ৰাতিটো কোৱা হৈছে আৰু এটা ফজিলত
হৈছে যোনে ইমানৰ সৈতে এইটো ৰাতি আল্লাহৰ ৰাজে খুশি কৰাৰ উদ্দেশ্যত মানে নেক উদ্দেশ্যত যদি কোনোবাই এইটো ৰাতি ইবাদত কৰে তেনেহ'লে তাৰ মানে জীৱনৰ অতীতৰ গুণাখিনি মাফ কৰা হয়। সুবহানাল্লাহ। আমাৰ জীৱনৰ যিখিনি অতীতৰ গুণা আছে সেইখিনি মাফ কৰাব পাৰোঁ যদি আমি ইমানৰ সৈতে আল্লাহৰ নেক ইবাদত কৰিব পাৰোঁ, তেনেহ'লে আল্লাহ ইনশাআল্লাহ আমাক মাফ কৰিব। ইয়াৰ পৰা কি গম পালোঁ যে বেছি বেছি তওবা ইস্তিগফাৰ কৰিব লাগে, যোনটোক আমি ৰিপেণ্টেন্স বুলি কওঁ, মানে আল্লাহৰ ওচৰত ফিৰি আহা। যেনেকৈ আমি বহুত গুণাৰ কাম কৰিছোঁ, আল্লাহৰ ওচৰত তওবা ইস্তিগফাৰ কৰি কিনে তওবা কৰিব লাগে, ইস্তিগফাৰ পঢ়ি কিনে তওবা কৰিব লাগে, তেতিয়া ইনশাআল্লাহ আল্লাহে আমাক মাফ কৰি দিব আৰু নেক্সট ইয়াৰ আমাৰ কাৰণে ভাল হ'ব। আল্লাহে আমাৰ মানে ভাল এটা ৰাস্তাত পৰিচালনা কৰিব বুলি আশা কৰিব পাৰোঁ, যিহেতু এইটো ৰাইটত আমাৰ গুণাখিনি মাফ কৰা হ'ব বুলি কোৱা হৈছে। সেইখিনি কিন্তু আমি শবে কদৰৰ ফজিলত সম্পৰ্কে আলোচনা কৰিলোঁ। কিন্তু আমাৰ কিছুমান ভুল ধাৰণা আছে। আমি যেতিয়া আমাৰ ঘৰত বা আমি যেতিয়া আমাৰ গাঁৱত আছিলোঁ, সৰু আছিলোঁ, তেতিয়া আমি দেখিছিলোঁ, এতিয়াও বাৰু আমাৰ ইপিনে বহুত বেছিকৈ আছে, মানে মানুহে যোনটো 27th ৰমজানৰ ৰাতি হয়, এইটো ৰাতিত মানে 27 বুলি কওঁ, এইটোত মানে বহুত বেছি মানুহে ইবাদত কৰে বা এইটো ডাইৰেক্টলি বনাই লৈছে, এনেকুৱা লাগে যে এইটো ৰাতিয়ে শবে কদৰ। আচলতে শবে কদৰৰ যোনবিলাক মানে হাদিছত বৰ্ণনা আছে, শবে কদৰ বস্তুটো কিন্তু ডাইৰেক্টলি কনফাৰ্ম নহয় যে এইটো ৰাইটত শবে কদৰ। সেইটো হিচাপত শবে কদৰ কিছুমান আলামত আছে, বাট শবে কদৰটো ডাইৰেক্টলি নিৰ্ধাৰণ কৰা নাই যে এইটো ৰাইটত। সেইটো কাৰণে এটা হাদিছত আছে যে আপুনি মানে যিখিনি বেজুৰ ৰাতি হয়, 21, 23, 25, 27 and 29, এই 5টা ৰাতি হয়, এই 5টা ৰাতি শবে কদৰ থাকিব। এই 5টা ৰাতিত শবে কদৰ সম্ভাৱনা আছে। সেইটো কাৰণে এই বেজুৰ ৰাতিখিনিতে এইটো হিচাপত আমাৰ কাৰণে কৰ্তব্য হয় যে আমি এই 5টা ৰাতি পুৰা ইবাদত কৰিব লাগে, 5টা ৰাতিত আমি শবে কদৰটো বিচাৰিব লাগে বা শবে কদৰ তালাশ কৰিব লাগে। কিন্তু ইয়াতে এটা বস্তু মই ক'ম, মানে আমাৰ প্ৰেক্টিকেলত যোনটো আমি দেখা পাওঁ, যোনটো প্ৰব্লেম বুলিও ক'ব পাৰোঁ, কিয়নো আমাৰ তেতিয়া ঈদৰ টাইম আহি যায় আৰু ঈদৰ কাৰণে আমি বহুত প্ৰিপেৰেশ্যন ল'ব ধৰোঁ আৰু আমাৰ বহুত মানুহ এনেকুৱা আছে মানে এই ৰাতখিনিত মানে লাষ্টৰ 10 ডেইজতো এই ঈদৰ প্ৰিপেৰেশ্যনত লাগি কিনে মানুহে কি কৰে, ৰাতি বজাৰ কৰিব যায়। আপুনি ৰাতি বহুত মানুহ যায়, ৰাতি বজাৰ কৰিব, কাপোৰ কিনিব, মানে ঈদৰ কাৰণে আৰু তৈয়াৰী কৰে। কিন্তু ঈদৰ তৈয়াৰীত লাগি কিনে আপুনি শবে কদৰটো আপোনাৰ মানে নচিবৰ পৰা এৰাই দি আছে আপুনি। এইটো 100% হয়, কাৰণ আমাৰ বহুত মানুহ এই কামত লাগি যায় কিন্তু শবে কদৰ বস্তুটো পাহৰি যায়। সেইটো কাৰণে মই আপোনালোকক গুৰুত্ব সহকাৰে ক'ব খুজিম যে আপোনালোকে কমাচ কম শবে কদৰৰ ওচিলাত বা শবে কদৰটো তালাশ কৰাৰ কাৰণে, বিচৰাৰ কাৰণে কমাচ কম এইবিলাক বস্তুৰ পৰা অলপ আঁতৰি থাকিব। আপুনি ঈদৰ কাৰণে ইমান আপোনাৰ যোনটো স্পেচিয়েল বস্তু হয়, 1000 মাহতকৈ উত্তম ৰাতি যোনটোত মানে মই যদি 1 টকা এটা মানে দান কৰোঁ, তেনেহ'লে 83 ইয়াৰ্ছ যদি মই দান কৰি থাকোঁ 1 টকা ডেইলি, তেনেহ'লে এই এক ৰাতিত একবাৰ দান কৰাৰ কাৰণে ইমান বছৰ মানে লাগাতাৰ যদি আপুনি দান কৰি থাকে, সিমানখিনি সৱাব আপুনি এক ৰাইতত 1 টকা এটা দান কৰাৰ কাৰণে পাব। আৰু এনেকুৱা মানে এটা ফজিলতৰ ৰাতি, মানে আমি যাই কিনে বজাৰত কাপোৰ কিনিব যাওঁ, ৰাতি বহুত মানে বেছিভাগ মানুহ বজাৰ কৰিব যায় মানে ঈদৰ প্ৰিপেৰেশ্যনৰ কাৰণে। সেইটো কাৰণে আমি এইবিলাক বাদ দি, সেইটো কিন্তু জৰুৰী নহয়, দিনতো কৰিব পাৰোঁ, কিন্তু ৰাতি কৰাৰ কাৰণে আমাৰ বেছিভাগ মাইকী মানুহ যায় ৰাতি বজাৰ কৰিবলৈ। সেইটো কাৰণে মই ক'ব খুজিম যে নাই, আমাৰ কাৰণে এইটো ইম্পৰ্টেণ্ট নহয়। শবে কদৰৰ এটা স্পেচিয়েল দোৱা আছে, সেইটো মই আপোনালোকক ক'ম যে আল্লাহুম্মা ইন্নাকা আফুউন তুহিব্বুল আফৱা ফা'ফু আন্নি। এইটো বহুত ইম্পৰ্টেণ্ট দোৱা হয়। আমি এই দোৱাটো ইনশাআল্লাহ শবে কদৰৰ ৰাতি বহুত বেছিকৈ কৰিম। আৰু চব মিলাই কিনে যদি মই শবে কদৰৰ বিষয়ে কওঁ, মানে শবে কদৰ কোনবিলাক আমল কৰিব লাগে, ফাৰ্ষ্টত আমি চবতকৈ বেছি নামাজ পঢ়িব লাগে, কাৰণ আমি যদি 2 ৰাকাত নফল নামাজ পঢ়োঁ, 83 ইয়াৰ্ছ নফল নামাজ পঢ়ি থাকিলে যিমান সৱাব পোৱা যাব তাতকৈ বেছি সৱাব পাব। সেইটো কাৰণে চবতকৈ বেছি নামাজ পঢ়িব লাগে, কাৰণ আপুনি যদি আল্লাহৰ মানে চবতকৈ বেছি নিকটৱৰ্তী হ'ব বিচাৰে, তেনেহ'লে এইটো চবতকৈ বেছি আপুনি চিজদাত যাব লাগে। চিজদাটো হৈছে চবতকৈ বেছি আল্লাহৰ নিকটৱৰ্তী হোৱাৰ মানে সময় বা সেইটো প্লেচ বুলি ক'ব পাৰোঁ। সেইটো হিচাপত চবতকৈ বেছি আল্লাহৰ ওচৰত চিজদা কৰিব লাগে, আমি নামাজ পঢ়িব লাগে চবতকৈ বেছি, আৰু কোৰাণ তিলাৱত কৰিব লাগে, আল্লাহৰ ওচৰত মাগফিৰতৰ কাৰণে দোৱা কৰিব লাগে, মানে জাহান্নামৰ পৰা নাজাত পোৱাৰ কাৰণে দোৱা কৰিব লাগে। আৰু আপুনি আপোনাৰ নেক্সট ইয়াৰৰ কাৰণে মানে ভাগ্যটো যে নিৰ্ধাৰণ কৰা হয় আমি কি কৰিম, সেইটো হিচাপত আপোনাৰ মকচুদ যোনটো আছে আল্লাহৰ ওচৰত দি দিব। আল্লাহ আমাৰ কাৰণে যোনটো ভাল হ'ব সেইটো আপুনি ডিচাইড কৰিব। মানে বেছি দোৱা তওবা কৰিব লাগে আৰু সাদকা কৰিব লাগে, কাৰণ 1 টকা সদকা কৰিলে 83 ইয়াৰ্ছ মানে সদকা কৰি থাকিলে লাগাতাৰ 1 টকা, সেইখিনি সব পাব। সেইটো হিচাপত বেছিকৈ দান কৰিব লাগে। এইখিনি ভাল বস্তু হয়, কাৰণ এইটো ৰাতি আল্লাহৰ মাৰ্চি, ব্লেছিংছ এইবিলাক চব আমাৰ ওপৰত নাজিল হয়, অৱতীৰ্ণ হয়। সেইটো কাৰণে আমি চবতকৈ বেছি এইটো ৰাতি ইবাদত কৰিব লাগে আৰু আল্লাহৰ জিকিৰত লাগি থাকিব লাগে, দোৱা কৰিব লাগে আৰু দুৰুদ ইস্তিগফাৰ, এইখিনি জিকিৰ আমি কৰিম ইনশাআল্লাহ। মই লাষ্টত ক'ম যে যাৰ যোনটো কমফৰ্টেবল আমল হয়, যদি আমি নামাজ পঢ়ি কিনে ভাল পাওঁ, বেছি নামাজ পঢ়ি থাকিব লাগে, দোৱা কৰিব লাগে। যদি আমি কোৰাণ তিলাৱত কৰি ভাল পাওঁ, তেনেহ'লে কোৰাণ তিলাৱত কৰিব লাগে। মানে আমাৰ যোনটো কমফৰ্টেবল হয় সেইটো ইনশাআল্লাহ বেছি আমল কৰিবলৈ চেষ্টা কৰিম। মানে যদি আমাৰ শবে কদৰটো নচিব হৈ যায়, তেনেহ'লে ক'ব পাৰোঁ যে শবে কদৰৰ যিখিনি চব বস্তু আমি ইনশাআল্লাহ পাইছোঁ বুলি ক'ব পাৰোঁ। আমি সকলোকে আল্লাহ তাআলা এই যিখিনি শুনিলোঁ তাতকৈ বেছি আমল কৰাতকৈ বা আমাৰ প্ৰেক্টিকেলত এপ্লাই কৰাৰ কাৰণে আল্লাহে যাতে আমাক তৌফিক দিয়ে। আল্লাহুম্মা আমিন। আসসালামু আলাইকুম।